হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো ৰেচিপিটো হৈছে কাষ্টাৰ্ড। মই আজি কাষ্টাৰ্ড বনাম। তো ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি চাই ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। কাষ্টাৰ্ড বনাবলৈ প্ৰথমতে আমাক লাগিব এইখিনি ফল। মই কল লৈছোঁ, আম লৈছোঁ, বেদনা আৰু আপেল লৈছোঁ। আপোনালোকৰ ওচৰত যি ফল আছে সেই দিলেই হ'ব। আৰু ধৰক বেছি ধৰক মৌচুমী, কমলা এইবিলাক দিব নালাগে। এইবিলাক ড্ৰাই টাইপৰ ফল দিব। আৰু এইটো হৈছে কাষ্টাৰ্ড পাউডাৰ। এইটো ভেনিলাৰ হয় কাষ্টাৰ্ড পাউডাৰ। এইটো পায়ে যায় আৰামছে। তো এতিয়া মই অলপমান গাখীৰত 2 চামুচ মই ভেনিলা পাউডাৰ, যিটো কাষ্টাৰ্ড পাউডাৰ, সেইটো মই মিক্স কৰি থৈছোঁ। আৰু এইফালে গাখীৰ বহাই দিছোঁ। মই আধা লিটাৰতকৈ অলপ বেছি হ'ব মোৰ গাখীৰ। তাতে মই কেশৰ দিছোঁ কেইডালমান। কেশৰটো অপশ্যনেল হয়, মই কালাৰৰ কাৰণে দিছোঁ। আপোনালোকে নাথাকিলে নিদিলেও কথা নাই, থাকিলে দি দিব, ভাল লাগিব কালাৰটো। তো এইখিনি মই গৰম হ'ব দিছোঁ এতিয়া গাখীৰখিনি মোৰ উতলিছে। গাখীৰখিনি উতল আহোঁতে মই যিখিনি কাষ্টাৰ্ড পাউডাৰ ঘুলি থৈছিলোঁ সেইখিনি মই দি দিছোঁ, অলপ অলপকৈ দি পেলাই। এতিয়া মই লগে লগে এইখিনি চামুচেদি মিক্স কৰিম। আৰু ৰখিব নালাগে বস্তু, নহ'লে গোট মাৰি যাব। এইখিনি এনেকৈ লৰাই থাকিব, লাহে লাহে লৰাই থাকিব। এতিয়া আমি এতিয়া চেনি দিম। এয়া জোখমতে চেনি দিছোঁ। বেছি চেনিও নিদিব, কাৰণ ফলবিলাকত মিঠা থাকে, সেইকাৰণে জোখমতে দিব আৰু চেনিটো। আৰু এতিয়া মই আকৌ এইখিনি লৰাইছোঁ, লাহে লাহে গোটা হৈ আছে। এইখিনি আৰু অলপ গোটা হ'ব লাগিব, দেখিছেনে? এইখিনি লাহে লাহে গোটা হ'ব ধৰিছে। এইখিনি লগে লগে লৰাই থাকিব, কিন্তু নৰখিব। এয়া উতল আহিছে, দেখিছেনে? এইটো এটা উতল আহিছে। আৰু এইখিনি মোৰ ড্ৰাই ফ্ৰুটছ, ইয়াতে মই আলমণ্ড লৈছোঁ, কাজু লৈছোঁ আৰু খিচমিচ লৈছোঁ। এইখিনি মই ধুনীয়াকৈ মিহি মিহিকৈ, মোৰ এখন এই ড্ৰাই ফ্ৰুটছ কটাই হয় এইটো, তো তাতে মই মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এইখিনি মোৰ হৈ গ'ল কাষ্টাৰ্ড। এতিয়া মই এইখিনি ঠাণ্ডা হ'ব দিছোঁ। এইখিনি নৰ্মেল টেম্পাৰেচাৰ হ'ব দিম। মই এইখিনি দেখিছেনে গোটা হৈ গৈছে। চামুচৰ পিছফালে দেখিছেনে ডাঠ হৈ লাগি আছে। তো এনেকুৱা হ'লেই হৈ যাব, আপোনালোকে চাব, এনেকুৱা হ'লেই হৈ যাব কাষ্টাৰ্ডখিনি। বেছি পনীয়াও নকৰিব। আৰু এইখিনি মোৰ ফল আৰু এইখিনি ড্ৰাই ফ্ৰুটছ, এইখিনি মই গোটেইখিনি দিম কাষ্টাৰ্ডত। এইখিনি মোৰ দেখিছেনে কি ধুনীয়া হৈছে। আপোনালোকে চাব, চামুচৰ পিছফালে এনেকৈ টানি চাব, যদি মানে এডাল আঁচ হৈছে তো এইখিনি ৰেডি হৈ গৈছে। আৰু এইখিনি এতিয়া ফলখিনি মই দি দিম। এইখিনি গোটেইখিনি দি দিছোঁ, ফল ড্ৰাই ফ্ৰুটছখিনিও দি দিম। এতিয়া দি পেলাই একেলগে এইখিনি মিক্স কৰি দিম। এইখিনি ৰেডি হৈয়ে গ'ল, বেছি সময়ো নালাগে বনাবলৈ। আৰু আলহী আহিলে এইটো বনাব পাৰে আপোনালোকে, কম সময়তে হৈ যোৱা বস্তু। আৰু মোৰ ওচৰত চকলেটো আছিলে, তো ভাবিলোঁ অলপ চকলেটো দি দিওঁ। চকলেটখিনিও মিহি মিহিকৈ কাটি দিছোঁ। এইখিনি এতিয়া মই ফ্ৰিজত থৈ দিম। আধা ঘণ্টামানৰ কাৰণে থৈ দিলে হ'ব। আধা ঘণ্টা থৈ দিব, তাৰে পিছতে উলিয়াই পেলাই আপোনালোকে খাব পাৰে। কাষ্টাৰ্ড ৰেডি হৈ গ'ল। তো এবাৰ ট্ৰাই কৰিব। যদি চাই ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। তো আজিলৈ আকৌ